কচুটি মানে কচু ঠেং বাচি আছে। শুকান মাছেদি বনাব আজি ৰবিবাৰৰ খানা, দুপৰীয়াৰ খানা। আৰু বেটা ডিষ্টাৰ্ব কৰিছে এইফালে। ক'ত যাবা? ক'ত যাবা? এইটো চাৰ্ভিক কাঠা। ক'ত যাবা? ৰাস্তাত যাব, কণ্টিনিউ ৰাস্তাত গৈ থাকিব। আমি ৰাস্তাত যাম ন? নমো কৰি চাব একবাৰ। নমো কৰি নমস্কাৰ, নমস্কাৰ, সুপ্ৰভাত। মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মোৰ প্ৰায় বহুত বেয়া গ'ল, আজি 2 মাহ 1.5 মাহ আগত বহুত বেয়া গ'ল। এক্সিডেণ্ট এটা হ'ল। এতিয়া অলপ ভালে পাইছোঁ, ভাল হৈছে মানে। বহুত দিন হ'ল লং ভিডিঅ' দিয়া নাই। ষ্টেটাছ দি আছিলোঁ ইউটিউবত, চাগে আপোনালোকে চাই আছে, কিন্তু মই আহিব পৰা নাছিলোঁ ভিডিঅ'। আজি আহিছোঁ বহুত দিনৰ পিছত। বাইক চলাই থাকোঁতে মোৰ এক্সিডেণ্ট হৈছিলে, ট্ৰাকে খুন্দিয়ালে পিছফালৰ পৰা। তো এতিয়া অলপ ভাল পাইছোঁ। হাড় ভাঙি গৈছিলে, চল্জাৰৰ হাড় ভাঙি গৈছিল, মেটেল দিয়া আছে, এতিয়া ভাল হৈছে। ৰাতিপুৱাৰ ভাত খাব লৈছোঁ। ৰাতিৰে গাহৰি মাংস অনা আছিলে, তাৰপিছত গৰম ভাত, এইফালে চাৰ্ভিক সুদা ভাত খাই আছে। আমি এতিয়া খাম আৰু। এইফালে কচু ঠেং বাচা হোৱাই নাই। কচু ঠেং বুলি কওঁ আমি, এইটো কওঁ কচু লুটি। বাচা হ'ল আৰু ভাত খাই লগ পাই আছোঁ। এতিয়া টাইম হ'ল 5টা 5:30। তো আমি আজি এতিয়া সন্ধিয়া মানে বিয়া ৰিচিপশ্যন এখন ৰিচিভ কৰিব গৈ আছোঁ গাৰগুলিত। তো যিয়ে নহওক ৰাতিপুৱা কৈছিলোঁ যে মোৰ এক্সিডেণ্ট এটা হৈছিলে বুলি। গাড়ীখন ক'ত কি হৈছে দেখুৱাই দি আছোঁ আপোনালোকক। এতিয়া এইটো ভাঙি গৈছে। তাৰপিছত ইফালে লুকিং গ্লাছকেইটা খুলি থৈছে, লুকিং গ্লাছকেইটা ভাঙিছিল। পিছত মানে লেডিজ পাউদানি, ইফালে এইবিলাক গোটেই ভাঙি গৈছে। এইবিলাক লুজ হৈ গৈছে, একদম গোটেইখিনি লুজ হৈ গৈছে। লাকত বাচি আহিছোঁ এক্সিডেণ্টত। তাৰপিছত ইফালে ওলাই ৰেডি হৈছে গেটত ৰিচিপশ্যন খাব যাবলৈ। ইফালে মায়ে আছে ওলাল, আৰু 2জন আহিব লগা আছে, আহি আছে। আৰু গাড়ী আহি পোৱা নাই, আহি পালে যাম আৰু। লখৰা বজাৰৰ মাজে মাজে গৈ আছোঁ লাহে লাহে। আজি যিহেতু ৰবিবাৰ, বজাৰৰ দিন, বহুত ভিৰ আছে। ভিতৰেদি যাম বুলি গ'লোঁ, হাৱাই ৰাস্তাৰে নাযাওঁ বুলি ভাবিলোঁ, সেইটো কাৰণে বজাৰৰ ভিতৰেদি গ'লোঁ। এয়া হ'ল লখৰা বজাৰ, ৰবিবাৰে বহে। বেছি নাই আৰু আমি বিয়াঘৰ পামগৈ আৰু। আজিৰ দিনটো কিনকিনীয়া বৰষুণ দিয়ে আছিলে, এতিয়া অলপ এৰিছে। আৰু বজাৰত ভিৰো হৈছে। সন্ধিয়াৰ টাইম বজাৰত ভিৰ হয়েই, চবটো বজাৰতেই ভিৰ হয়েই। তথাপিও আজি অন্য দিনতকৈ ভিৰটো বেছি হৈছে। গাড়ী ঘোঁৰা বাহনবোৰ ভিতৰত সোমাই দিছে বজাৰৰ ভিতৰত। আমি বিয়াৰ ঘৰ পালোঁ আহি। ৰাস্তাত পালোঁ বতাহ বৰষুণ বহুত ডাঙৰকৈ, সিটোলৈ অকণমান দেৰি হ'ল। আৰু বিয়াৰ ঘৰ একদম বোকা বোকা হৈ গৈছে। ইফালে লগ পালোঁ লগৰ ল'ৰা। বৰষুণত ধৰি বহুত লেতেৰা হৈ গৈছে, মানুহ বহা মেলা কষ্ট হৈছে।